মই জিম্পি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলো ভালে, মোৰো বৰ্তমান ভালে। আৰু এতিয়া বাজিছে পুৱা 7:30। মোৰ ৰাতিপুৱা কামখিনি কৰি আজৰি হ'লোঁ বাৰু, কিন্তু এতিয়া খোৱাটো বনাব আছে। আমাৰ এইফালে বতৰটো ৰাতিপুৱাৰ পৰা আজি বৰষুণ দি আছে, চিপ চিপকৈ দি আছে, আৰু বতৰটো পূৰা ক'লা কৰি আছে, বহুত জোৰকৈ দিব চাগে এতিয়া বৰষুণ। এতিয়া ৰাতিপুৱা খোৱাটো বনাবলৈ যাওঁ। আজি বনাম বুলি ভাবিছোঁ মটৰ আৰু পুৰি বনাম। ডাৱৰীয়া বতৰ যিহেতু ভাল লাগে, মটৰ ঘুগুনি তেনেকৈ খাই ভাল লাগে আৰু ডাৱৰীয়া হ'লে বতৰটো এনেই, তাকে বনাবলৈ যাওঁ। আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আগবাঢ়ি যাবলৈ আপোনালোকে মোক অলপ আশীৰ্বাদ কৰিব। আমাৰ বেটীজনী আহি গ'ল, চিকি বাই বাই দিলা যে আজি ৰাতিপুৱাতে বাই বাই দিছে। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওঁ আজিৰ দিনটো কি কৰোঁ, আপোনালোকক কিমানখিনি দেখাব পাৰোঁ, দেখাই যাম বাৰু যিমানটো পাৰোঁ। পূৰা বৰষুণ ৰাতিপুৱাৰ পৰা। চাহকেইটা বহুত ভাল পাইছোঁ। এইফালে বনাই আছোঁ মটৰ, এতিয়া তেল মাৰি দিলোঁ, অলপ উতলিব দিছোঁ। আৰু এইফালে বনাই দিছোঁ পুৰি। আজি ৰাতিপুৱাই পুৰি বনাইছোঁ, যিহেতু বতৰটো ডাৱৰীয়া, তাকে ভাবিছোঁ পুৰিকে অলপ খাওঁ। কেতিয়াবা মানে পুৰি খায়ো ভাল লাগে, ৰাতিপুৱা টাইমটো মানে প্ৰায়ভাগ শুকান ৰুটিয়ে খোৱা হয়, সেইকাৰণে আজি ভাবিলোঁ পুৰিকে বনাওঁ। মোৰ এনেকৈ খায়ো ভাল লাগে কেতিয়াবা। এইফালে মোৰ মটৰ হৈ গ'ল আৰু এইফালে পুৰি হৈ গ'ল, এতিয়া খোৱাহে কথা আৰু। এইফালে আমাৰ যিয়ে বনাইছে বিচনালালি এখন তাৰ বেলনা, ৰুটি বনাইছে। চাবলৈ বেটি কি কৰিছা? আইও এইজনী টাৱা চাৱা লয় একেবাৰে। এইফালে বাপেক জীয়েকক দি দিলোঁ খাবলৈ। ই খালি আৰু এখন দিয়া, সেইটোৱে কথা। এইফালে মটৰ পিঁয়াজ। জিগি কেনে মজা? খোৱা দেই, খাই স্কুল যাব লাগিব দেই। এতিয়া ময়ো খাই লৈছোঁ। ৰাতিপুৱা মটৰ আৰু পুৰি খাই লওঁ, অলপ পাছত লগ পাই আছোঁ। আৰু এতিয়া ৰাতিপুৱা খোৱাটো হ'ল আৰু এতিয়া খাই বহি আছোঁ। বৰষুণ যাক দি আছে, যিহেতু ছোৱালীজনী স্কুলো নিব লাগে, আজি যোৱাটো নহ'বই চাগে। বেটি স্কুল যাবা নাই? বৰষুণ দিছে যে। আৰু আজি ৰাতিপুৱা বতৰটো যিহেতু ডাৱৰীয়া, চিপচিপকৈ বৰষুণ দি আছে। এইফালে মানুহজনে ভোট জলকীয়া পুলি লগাইছে, মই পচাইছিলোঁ মানে টাব এটাতে, এইফালে লগাই দিলে আৰু ৰাতিপুৱাই। আজি ৰাতিপুৱাই কাম কৰিলে দেই। কেইটা ভোট জলকীয়া পুলি। এতিয়া মানে বৰষুণ দি মানে যিহেতু সেইকাৰণে বাৰীত ৰুব নোৱাৰি, পানী হয় যে পুলিবোৰ মৰি যায়, সেইকাৰণে টাবতে দিছোঁ যাতে ভালদৰে থ'ব পাৰি ভিতৰত। ডাউক চৰি আছে আমাৰ চোতালত। A few moments later. এতিয়া যাব ওলাইছোঁ বিয়ালৈ, মাকুমত আছে মোৰ মানে জাজনী ভনীয়েকৰ ছোৱালীজনী শান্তি বিয়া, তাকে যাওঁ বুলি ওলাইছোঁ। আপোনালোকৰ তাত গৈ দেখাই আছোঁ, যিমানটো পাৰোঁ মানে ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আপোনালোকক দেখাম। আৰু আমি এতিয়া গৈ আছোঁ বিয়ালৈ। আৰু আমি এতিয়া আহি পালোহি বিয়া ঘৰ। আমি সকলোবোৰ আহিছোঁ ঘৰৰ মানুহ মানে। আৰু আমাক এতিয়া পানী দিছে খাবলৈ, ঠাণ্ডা পানী। গান বাজি আছিলে বেকগ্ৰাউণ্ডত, সেইকাৰণে মিউট কৰি দিলোঁ, কপিৰাইট লাগিব পাৰে। এই হৈছে কইনা মাক হয়, আৰু এইজনী কইনা, এইজনী আমাৰ মৰম লগা অকণমানি কইনাজনী। আৰু এইজনী হৈছে কইনা মামীয়েক। আৰু বাইদেৱে কইনাজনী গিফ্ট দিছিল, ঘড়ী গিফ্ট দিছে, মানে তাক পিন্ধাই দিছে। কইনা মামীয়েক, বায়েক, এপাক আৰু মানে সকলোবোৰ নাচি আছে। এইফালে অলপ তুলি দিলোঁ, ভিডিঅ' কৰি থ'লোঁ। আৰু এইফালে বহি আছে কইনাজনী। এইফালে পেণ্ডেলটো আছিলে, এতিয়া ভিতৰত আছে সেই কইনাজনী।
আমাক এতিয়া চাহ দিছেহি খাবলৈ। আজিলৈ ভিডিঅ'টো এনেকৈয়ে শেষ কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এই দুগৰাকী হৈছে মোৰ জা হয়। ফটো তুলিছিলোঁ আমি বিয়া ঘৰত আৰু কইনাগৰাকী। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মই আগবাঢ়ি যাবলৈ পাৰিম। সেইকাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।